হাই বন্ধু বান্ধৱীসকল, পৰিণীতা ব্লগলৈ আপোনালোকক স্বাগতম। আপোনালোকৰ সকলোৰে নিশ্চয় ভাল আশা কৰোঁ, আৰু আপোনালোকৰ আশীৰ্বাদত মোৰো ভাল। আৰু আপোনালোকৰ মই অনুৰোধতেই হওক বা অৰ্ডাৰতেই হওক, আজি মই কেইপিচমান কি ধুনীয়া চাবোন বনাইছোঁ। এইটো হৈছে গোট মিল্ক, এল'ভেৰা আৰু হালধিও আছে। আৰু ইয়াতে যেনিবা এইটো এল'ভেৰা হয় অকল, আৰু এইটো গোট মিল্ক এল'ভেৰা। আৰু এই চাবোনটো যিটো 150 গ্ৰামৰ চাবোন, এই চাবোনটো কালি এজনী ৰেলৱে হেড অফিচৰ মেমে অৰ্ডাৰ কৰিছিলে। চাউলৰ গুড়ি, গাখীৰ, কফি, মৌ, হালধি সকলোবোৰ মিক্স কৰি এপিচ চাবোন। আৰু আজি আমাৰ নিজৰৰ পৰা বাইদেউ এজনীও সেইটোকেই মোক অৰ্ডাৰ কৰিছে। আকৌ বাইদেউৰ কাৰণে এই ডাঙৰকৈ এপিচ বনাই দিছোঁ। আপোনালোকে যোনে যোনে মোক এনেকৈ স্পেচিয়েলিষ্ট চাবোনবোৰ অৰ্ডাৰ কৰে, মই সেই অনুপাতে বনাই যাম, এনেই বনাই নাৰাখোঁ। আৰু আপোনালোকে মোক যথেষ্টখিনি মৰম সাহস দি গৈছে, আগলৈ যাব। আৰু মোৰ চাবোনবোৰ ইউজ কৰি কেনেকুৱা পাইছে, আপোনালোকেতো মোক সকলোৱে কয় তোমাৰ চাবোনখিনি বহুতেই ভাল, বহুত ভাল হৈছে, আমাৰ মুখখন বহুত বেয়া হৈ গৈছিলে, তোমাৰ চাবোন ইউজ কৰি ভালেই পাইছোঁ। এতিয়া ফেচ ৱাছ এৰি দিছোঁ, তোমাৰখিনি ফেচ ৱাছেও কাম কৰে আৰু মুখৰ গ্ল'টো আহে। মানে ফাৰ্মাচীৰ যিবিলাক মলম ইউজ কৰিছিলোঁ, আমাৰ বহুত মানে ছাইড এফেক্ট হৈ গৈছিলে কিছুমান লৈ। মোৰো কলবি তামিল যি এটা ঘূৰি পিনে মোৰ গোটেই ইনফেকশ্যন হৈ চাব নোৱাৰা হৈ গৈছিল। তাৰ তুলনাততো এতিয়া মোৰ মুখখন বহুতেই ভাল, মোৰ চাবোনখিনিয়ে ভাল হৈছে। সেয়ে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব, আৰু ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আগতীয়াকৈ মোৰ ভিডিঅ'বোৰ পায়। আৰু ক'ৰ পৰা চাই থাকে, চাবোনবোৰ কেনেকুৱা পায়, সেইবোৰ কমেণ্টত জনাব। আৰু উজ্জ্বল আৰু নিৰ্গোচালৰ ভৰসা একমাত্ৰ পৰিণীতা শৰ্মাই আপোনালোকক ধুনীয়া ধুনীয়া চাবোনবোৰ দি যাব চেষ্টা কৰি যাম। আৰু ইয়াত এতিয়া মূলত আছে, যেতিয়া মই আকৌ পেকিং কৰিম দেখুৱাই যাম, আপোনালোকে চাই যাব। আজিলৈ এৰিছোঁ, বাই, ধন্যবাদ। এনেকৈ ধুনীয়াকৈ গলি গৈছে গোট মিল্কৰ এইখিনি, চাই যাবচোন, সকলোবোৰ দেখুৱাই যাম। ঢালিম গৈ এতিয়া ঢালিম গৈ জুইৰ পৰা নমালোঁ, দেখিছেনে? সেইখিনি গোট মিল্কৰ হয়, একদম প্ৰপাৰ গোট মিল্ক হয়। এই চব বেষ্টটো বহুতেই ভাল, এই চাবোনখিনি সকলোৱে ভাল পাইছে ইউজ কৰি, সেইকাৰণে গোট মিল্কৰটো বেছি অৰ্ডাৰ আহি আছে। আপোনালোকেও চাই যাব, অৰ্ডাৰবোৰ কৰি। মই যে 10টামান বজাত এই গোট মিল্ক হালধিৰ চাবোন বনাইছিলোঁ, এপিচ নিজৰ পাৰৰ বাইদেউ এজনীয়ে বনাব দিছে। কালি বনাইছিলোঁ ৰেলৱে হেড অফিচৰ মেম এজনীৰ কাৰণে। ইয়াতে গাখীৰ, চাউলৰ গুড়ি, মৌ, হালধি সকলোবোৰ আছে। এই চাবোনখিনি বহুত ধুনীয়া হয়। গোট মিল্ক এল'ভেৰা, গোট মিল্ক, কেঁচা হালধি। এই চাবোনখিনি দেখিবলৈ যেনেকুৱা, মুখত তেনেকুৱা হয়। সৰু বাচ্ছাৰ কাৰণেও ভাল, ডাঙৰৰ কাৰণে হেতানি পৰি যোৱা মুখখন ভাল হয়। সেয়ে আপোনালোকে অৰ্ডাৰবোৰ কৰি যাব, চাই যাব।